ডিয়াৰ ষ্টুডেণ্টছ আজিৰ কনচেপ্ট হৈছে কনভেক্স এণ্ড কনকেভ মিৰৰ অৰ্থাৎ উত্থল আৰু অৱতল দাপোন সবে চামুচ আনিছানে চাওঁচোন লেট মি চি আজি আমি বিৰিয়ানী খাম ময়ো আনিছোঁ কিন্তু মোৰখন তোমালোকতকৈ অলপ ডাঙৰ বেলেগ ধৰণৰ চোৱা আজি চামুচ কিয় আনিছোঁ আমি বিৰিয়ানী খাম নেকি নহয় আমি উত্থল আৰু অৱতল দাপোনৰ প্ৰতিবিম্বৰ প্ৰকৃতি সম্পৰ্কে এটা প্ৰাথমিক ধাৰণা ল'ম যেহেতু আমাৰ হাতত বাজেট কম উত্থল আৰু অৱতল দাপোন নাই গতিকে আমি চামুচেৰে কামখিনি সমাধা কৰিম চামুচৰ ওলোটা পিঠিটো সবে চোৱাচোন ওলোটা পিঠিটো অলপ উঠংগা এই উঠংগা পিঠিটোৱে কি কৰে উত্থল দাপোনৰ দৰে বিহেভ কৰিব গতিকে আমি উত্থল দাপোনত কেনেদৰে প্ৰতিবিম্ব গঠন হয় এই বস্তুখিনি ইয়াত চাব পাৰিম আকৌ চোৱা তাৰ সন্মুখ ফালটো চোৱা চামুচৰ সন্মুখ ফালটো অলপ ঘেৰ খোৱা এই ঘেৰ খোৱা ফালটোৱে অৱতল দাপোনৰ নিচিনা বিহেভ কৰিব গতিকে আমি চামুচৰ দ্বাৰা আজি আমি এই বস্তুখিনি প্ৰেক্টিকেলি চাব পাৰিম যে উত্থল আৰু অৱতল দাপোনত প্ৰতিবিম্বৰ প্ৰকৃতি বা প্ৰতিবিম্ব কেনেদৰে গঠন হয় অ'কে চব ৰেডিনে ভেৰি গুড এইবাৰ প্ৰত্যেকে নিজৰ চামুচখনৰ ওলোটা যিটো পিঠি আছে উঠংগা পিঠি নিজৰ মুখৰ সন্মুখত ৰাখাচোন প্ৰতিবিম্ব দেখা পাইছানে এই যিটো প্ৰতিবিম্ব গঠন হৈছে চোৱা এইটো হাততে চুব পাৰিনে বা কোনো পৰ্দাত পেলাব পাৰিনে যদি হাতেৰে চুব নোৱাৰো বা পৰ্দাত পেলাব নোৱাৰো বা দাপোনৰ পিছফালে হয় তেনে প্ৰতিবিম্বক সদায় অসৎ প্ৰতিবিম্ব বুলি কোৱা হয় দ্বিতীয়তে প্ৰতিবিম্বটো ওলোটা হৈছে নে থিয় হৈছে থিয় হৈছে এইবাৰ চোৱাচোন দেখাত প্ৰতিবিম্বটো সৰু নে ডাঙৰ লাগিছে নিজতকৈ সৰু নে ডাঙৰ লাগিছে হয় সৰু প্ৰতিবিম্বটো নিজতকৈ অলপ সৰু যেন লাগিছে আৰু চোৱা লাহে লাহে চামুচখন দূৰলৈ লৈ যোৱাচোন যিমান দূৰলৈ লৈ যাবা সিমানেই প্ৰতিবিম্বৰ যিটো আকাৰ লাহে লাহে সৰু হৈ থাকিব আকৌ নিজৰ লাহে লাহে মুখৰ ওচৰলৈ লৈ আহাচোন যিমান ওচৰলৈ লৈ আহিবা সিমানেই প্ৰতিবিম্বটো ডাঙৰ হৈ থাকিব এনেদৰে উত্থল দাপোনে প্ৰতিবিম্ব গঠন কৰে উত্থল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব সদায় অসৎ দেখাত সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে যাৰ কাৰণে যান বাহন মটৰ গাড়ী ইত্যাদিৰ ছাইড গ্লাছবোৰ উত্থল দাপোন ব্যৱহাৰ কৰা হয় যাতে ড্ৰাইভাৰজনে নিজৰ পিছফালৰ ৰাস্তা বা পিছফালৰ বৃহৎ অঞ্চলটো থিয় আৰু স্পষ্টকৈ দেখা পায় অ'কে এইবাৰ চামুচখন প্ৰত্যেকৰ চামুচখন উলটাই দিয়াচোন চামুচৰ যিটো সন্মুখ ভাগ অলপ ঘেৰ খোৱা ফালটো হয় নহয় অলপ ঘেৰ খোৱা অলপ খাৰ বাছে নিজৰ মুখৰ সন্মুখত ৰাখাচোন এইবাৰ প্ৰতিবিম্ব কেনেকুৱা সৃষ্টি হৈছে কোৱাচোন থিয় নে ওলোটা এই যিটো প্ৰতিবিম্ব হাতেৰে চুব পাৰিনে কোনো পৰ্দাত পেলাব পাৰিনে গতিকে এনে প্ৰতিবিম্ব কি প্ৰতিবিম্ব বুলি কোৱা হয় অসৎ প্ৰতিবিম্ব অৰ্থাৎ অৱতল দাপোনৰ ক্ষেত্ৰত উত্থল দাপোনৰ নিচিনা অসৎ প্ৰতিবিম্ব সদায় গঠন হ'ব এইবাৰ চোৱা প্ৰতিবিম্বৰ যিটো আকাৰ নিজতকৈ সৰু নে ডাঙৰ লাগিছে সৰু অৰ্থাৎ অৱতল দাপোনে অসৎ ওলোটা আৰু সৰু প্ৰতিবিম্ব গঠন কৰে এনেদৰে আমি বস্তুখিনি প্ৰেক্টিকেলি বুজিলে আমাৰ বুজাত সহজ হয় নহয় ইজ ইট ক্লিয়াৰ অ'কে ভেৰি গুড